হেই মানুহগিলা স্বাগতম মোৰ চেনেল অস্নেশ ব্লগত মই আজি আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গতিকে আজি আমি খৰি ফালবা আছোঁ, আমাৰ ঘৰৰে খৰি। ঠাণ্ডা দিন তাৰমানে বৰষুণ দিয়াৰ কাৰণে এনেকুৱা ঠাণ্ডা হৈছে, গতিকে খৰি চিৰিব লগা হৈছে। এইখন কুঠাৰেৰে আমি খৰি ফালিম। আৰু আপোনালোকক মই এটা কথা জনাব বিচাৰোঁ যে তাৰমানে কি জানা, চহৰৰ ছোৱালী যেনেকৈ জিম কৰে, আমি যদি খৰি ফালোঁ তাতকৈ আমাৰ জিমৰ বডি তাগ্ৰা হয়, তাগ্ৰা। এই মুঠি দেখিছেনে, পূৰা তাগ্ৰা হয়। আমি এতিয়া খৰি ফালিম। এইখন কুঠাৰ আমোৰ আৰু মোৰ লগতে এই আপা আছে। আপাৰ নাম কি আছিল? শ্ৰী দীপাংকৰ দাস। শ্ৰী দীপাংকৰ দাস। এই দীপাংকৰ দাসক এই লৈ আহিছোঁ, ই খৰি ফালি আছে আৰু মই ফালি আছোঁ। গতিকে চাই থাকক আমাৰ খৰি ফালা আপোনালোকে। আৰু ই আমাৰ আপাই এডাল ফাললা আৰু মই এইডাল আগতে ফালিলোঁ। এইডাল আপাই ফালি আছে। বঢ়িয়া আপা দে, বঢ়িয়া মজা না? কেনে লাগছে অনুভৱ খৰি ফালাৰ? এইগিলা এক পিচ দুই পিচ এৰি গৈছে, আপাই ফালি আছে। আৰু আমি এই দুডাল আছে, তাৰে লগতে ইটো এক পিচ আছে, ইটো এক পিচ আছে, আৰু এই সেইকেইডাল আগতে আমি ফালিলোঁ, এইকেইডাল আছে। আৰু আপোনালোকে চাই থাকক এইখিনি। আমি এইবাৰ খৰিকেইডাল এই লাইন লাইনকৈ থওঁ, এইডাল খৰিকেইডাল নহ'লে নুশুকায়। এনেকৈ লাইন লাইনকৈ থওঁ এতিয়া খৰিকেইডাল। গতিকে চাই থাকক আপোনালোকে। ডাঙৰ টুকুৰাটো ফালিম। আপাই আমাৰ ধুনীয়াকৈ আনিছে, দীপাংকৰ দাসে উঠাই আছে ধুনীয়াকৈ দিয়ে। এইটো ডাঙৰ টুকুৰাটো চিৰিম আমি এইবাৰ, কিন্তু বহুত বল লাগে কিন্তু। গতিকে চাই থাকক আপোনালোকে। আমাৰ আৰু এটা আছে নেউল বাবু, এইটো নেউলা এর নাম, আমাৰ নেউলা বুলি কওঁ আমি মৰমতে। বাবু আৰু এইটো দীপাংকৰ, একো আমি ভেলকা বুলি কওঁ মৰমতে। বঢ়িয়া ফালি থাকা, ধুনীয়া। মই ৰেষ্ট ল'লোঁ। আমাৰ দীপাংকৰ দাস আৰু ধৰ্মেন্দ্ৰ দাসে কৰি আছে এইবাৰ। এইটো নৰা তই চাই দি। আমাৰ এইখন কুঠাৰখন তাৰমানে বেয়া হৈ গ'ল, এইখন দেখিছেনে, ফাটি গ'ল কুঠাৰখন, ফাটি গ'ল আমাৰ তাৰমানে কুঠাৰখন। এইখন কাম নাই, এখন আমাৰ বেলেগ আনিব লাগিব। যা পা, এই কুঠাৰ এখন লৈ আছোন, যা যা। আমি খৰি ফালিছোঁ আৰু মানুহ শাৰীৰিকভাৱে পৰিশ্ৰম কৰা হ'ব লাগে, তেতিয়াহ'লে মানে পেটলা হৈ নাযায়। আজিকালি মানুহবিলাক বহুত পেটলা আছে, গতিকে শাৰীৰিকভাৱে পৰিশ্ৰম কৰক, কষ্ট কৰক, তেতিয়াহ'লে আপোনালোকৰ পেট নোলায়। চহৰৰ ল'ৰা ছোৱালীবিলাকৰ তামান পেট ওলায়, কিন্তু আমাৰ গাঁৱৰ চেংৰা ডেকাগিলা মজা হৈ থাকে, মজা কৰে। এই যে ডাঙৰ টুকুৰাটো ৰাখিছিলোঁ প্ৰায় সম্পূৰ্ণ, আমাৰ এইটোৰ সম্পূৰ্ণ হৈ গ'ল। গতিকে আৰু এখন আছে দিয়ে এনেকৈ মাৰি দিলোঁ মই। আমাৰ ভিডিঅ' কৰা মানুহ নাই, গতিকে আমি নিজে ভিডিঅ' কৰি এই যে কাটি আছোঁ আমি। ৰ মাৰ গতিকে আমাৰ সম্পূৰ্ণ টুকুৰাটো খালাচ খতম। আৰু এইকেইটালৈ হৈ গ'ল এতিয়া। এইবাৰ আমাৰ এইটো ডাঙৰ টুকুৰাটো আছে আৰু এটা দীঘল, তাৰপিছত এইকেইটা আছে। গতিকে আমাৰ গাঁৱৰ হাজিৰা কৰা মানুহবিলাকৰ কিমান কষ্ট আপোনালোকে জানেনে? বহুত কষ্ট। গতিকে হাজিৰা কৰা মানুহ এজনৰ কিমান কষ্ট, এডাল খৰি ফলিব লাগিলে কিমান কষ্ট হয় হাজিৰা কৰা মানুহ এজনে। গতিকে হাজিৰা কৰা মানুহবিলাকক, গাঁৱৰ মানুহবিলাকক নট ইগন'ৰ। বেয়া ড্ৰেছ পিন্ধিব পাৰে, কেতিয়া খাব ল'ব নাপায়, গতিকে ৰেচপেক্ট কৰক। গতিকে বহুত ভাগৰ লাগিছে, ঘাম লাগিছে, গতিকে এনেকুৱা ঘাম চাওকচোন আপোনালোকে, এই চাওক ঘামৰ টোপা। আৰু আমাৰ এইখিনি যেতিয়া আমাৰ কুৰকুৰি লৈছে, কুৰকুৰি দি আমাৰ ভোক লগা বুলি কোৱা কাৰণে যেতিয়া একপেট কুৰকুৰি লৈ আহিছে। কুৰকুৰি লৈ আছে নে কি লৈ আছা? দিয়া এটা কুৰকুৰি, এতিয়া আৰু কুৰকুৰিকে খাই দিওঁ আমি।
আমাৰ জিত স্কুলৰ পৰা এতিয়া আহি পাইছে জিতে আৰু আমাৰ আপাৰ পুৰা গৰম লাগি গৈছে সেইকাৰণে মুখতে একেবাৰে পানী ঢালি দিছে আপাই আপা কেনেকুৱা ফিলিংছটো কেনেকুৱা হৈছে ফিলিংছ একদম বঢ়িয়া আৰু খৰি চৰি কাটি কেনে অলপ জিৰাইছোঁ আমি দুয়ো পানী খাবলৈ ওলাইছোঁ এতিয়া পানীটো খাওঁ আৰু আমাৰ আপাই পানী খাই আছে আপোনালোকে চাই থকা আপোনালোকৰ যদি পিয়া লাগিছে অলপ চলপ খাওঁ আৰু আমাৰ ঘৰত আহি পেলাই খাই দি হ'ল আপোনালোকে বাই আৰু এবাৰ কাম কৰা হৈ গ'ল এইডাল এক পিচ ৰ'ল ইয়াত নোৱাৰিলোঁ মোৰ কাৰণে হাতখন ফাটি গৈছে ইয়াতে এই দেখা পাইছে হাতখন এই ফাটি গ'ল তাৰপিছত এই কাম কৰাৰ বাবদ 130 টকা এটা পালোঁ আমি দুজনে এতিয়া ভগাই ল'ম এইখিনি আমাৰ খৰি ফাৰা হৈ গ'ল এইখিনি ফালিলোঁ এইখিনি দেখাত কম দেখা হৈছে কেমেৰাত কিন্তু বহুত কষ্ট হৈছে ইয়াতে 130 টকা গতিকে 65 টকাকৈ ভকত আহিব আমাৰ গতিকে এইটো লৈ পেলাই খাওঁ গতিকে টাটা বাই বাই পইচাটোৰে ধন্যবাদ